Hi, নমস্কাৰ APSC মেইনছ ৰিলেটেড এটা ভিডিঅ' লৈ আহিলোঁ ভিডিঅ'টোৰ পাৰ্পছ হৈছে আমাৰ নাইচাৰৰ যোনখিনি জেনেৰেল ইনফৰমেশ্যন নাইচাৰ হৈছে এটা ছেটেলাইট নাছা আৰু ইছৰোৱে মিলি পিনাই ৰিচেণ্টলি লঞ্চ কৰিছে 30 জুলাইত চ' মই অনুৰোধ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আনচাৰ লিখাত হয়তো সুবিধা হ'ব মই কিছুমান বেছিক ইনফৰমেশ্যন আনিছোঁ চ' প্ৰথম বেছিক ডিটেইলছ এইখিনিয়ে এক্ৰনিম যোনটো হয় নাইচাৰ NASA ISRO Synthetic Aperture Radar পাৰ্পছটো হৈছে আমাৰ পৃথিৱীখনৰ ছাৰফেচটো ষ্টাডি কৰিবলৈ কি মুভমেণ্ট হৈছে আৰু তাৰ সেনচিটিভিটিটো ইমান বেছি 1 সেন্টিমিটাৰ মুভমেণ্ট হ'লেও হি ষ্টাডি কৰিব পাৰিব চ' ইয়াৰ হিষ্ট্ৰীটো এনেকুৱা আমেৰিকাত এটা ষ্টাডি হৈছিলে কি মানে প্লেনেট ছাৰফেচৰ ডিফৰ্মেশ্যন হোৱা স্পেচিয়েলি বৰফ ক'ত গলিছে কমিছে চ' তেওঁলোকৰ সেই ছাৰ্ভেটোৰ ওপৰত নাছাই ভাবি আছিলে এটা এল-বেণ্ড ছেটেলাইট লঞ্চ কৰিব আৰু সেইটো সময়ত ইছৰো ভাবি আছিলে এটা এছ-বেণ্ড ছেটেলাইট লঞ্চ কৰিব চ' নাইচাৰৰ টীমটো 2011ত ভিজিট কৰিলে ইণ্ডিয়া আৰু 2014ত এগ্ৰিমেণ্টটো ছাইন কৰা হ'ল নাইচাৰ যোনটো ছেটেলাইট লঞ্চ কৰিব চ' এইটো অলপ হিষ্ট্ৰী হয় চ' ইয়াৰ পিছত ফেকচুৱেল ডিটেইলছ হয় আপোনালোকে পজ কৰি চাই ল'ব পাৰে এইখিনি মানে ইমান ডিটেইলছত ক'বলৈ বহুত বেছি টেকনিকেল যাব লাগিব চ' পজ কৰি চাই ল'ব আপোনালোকে চ' এতিয়া নেক্সট হৈছে ইম্পৰ্টেণ্ট কথাখিনি নাইচাৰৰ যোনখিনি ফাৰ্ষ্ট হয় প্ৰথমবাৰৰ কাৰণে নাইচাৰত হৈছে সেইটো হৈছে ডুৱেল ফ্ৰিকুৱেঞ্চি ইমেজিং ছেটেলাইট লঞ্চ হৈছে ফাৰ্ষ্ট টাইম ডুৱেল ফ্ৰিকুৱেঞ্চি মই আগত কৈছোঁ ন এল আৰু এছ বেণ্ড এল বেণ্ডটো নাছাই কণ্ট্ৰল কৰিব আৰু এছ বেণ্ডটো ইছৰোৱে কণ্ট্ৰল কৰিব এল বেণ্ডটো কি হয় এটা পেনিট্ৰেশ্যন পাৱাৰটো বেছি মানে ওপৰৰ পৰা যেতিয়া ফটো ল'ব ইমেজটো ল'ব মানে কিছুমান যদি অবষ্টেকল থাকে বা গছ গছনি বা ভেজিটেশ্যন থাকে এল বেণ্ডে সেইটো পেনিট্ৰেট কৰি ফটো ল'ব পাৰিব কিন্তু এছ বেণ্ডে পেনিট্ৰেট কৰিব নোৱাৰে কিন্তু এছ বেণ্ডটো বেছি ডিটেইলড হয় সি মানে ধৰক বেছি ডিটেইল ইনফৰমেশ্যন দিব কাৰণ তাৰ বেণ্ডউইথটো কম তাৰ ফটোখনৰ স্পষ্টতাটো বহুত বেছি হ'ব এইটো এটা ফাৰ্ষ্ট হয় ছেকেণ্ড ফাৰ্ষ্ট হৈছে আমাৰ যোনটো GSLV ৰকেট ইণ্ডিয়াৰ কাৰণে যোনটো এটা বহুত গৌৰৱৰ বিষয় GSLV এটা বহুত পাৱাৰফুল ৰকেট হয় সিহঁতি ফাৰ্ষ্ট টাইম এটা ছান চিংক্ৰনাছ পোলাৰ অৰ্বিটত মিছন এটা লঞ্চ কৰিব পোলাৰ অৰ্বিট মানে প'ল টু প'ল ঘূৰি থাকে এটা পলৰ পৰা ইটো পললৈ ঘূৰি থাকিব মানে পল টু পল আৰু অৰ্বিট আৰু ছান চিংক্ৰনাইজ মানে সেই ছেটেলাইটটো যোনডোখৰ জেগাত থাকিব নেক্সট অৰ্বিটত আহিলেও এই একেটা সময় মানে সূৰ্যৰ তাৰ যোনটো সময় হয় একেটা সময়তে সি আকৌ একেটা পজিশ্যনত আহিব ধৰক গুৱাহাটীৰ কথা কৈছোঁ গুৱাহাটীৰ ওপৰত যদি ছেটেলাইটটো ৰাতিপুৱা 6টা বজাত আহে নেক্সট টাইম সি গুৱাহাটীৰ ওপৰত আহিলেও ৰাতিপুৱা 6টা বজাতে আহিব চ' সূৰ্যৰ সেই ইণ্টেনচিটিৰ লগত চিংক্ৰনাইজ হয় যাতে ইয়াৰ উদ্দেশ্যটো কি একে ধৰণৰ পোহৰ থাকিব লাগে য'ৰ ফটো ল'ব তেতিয়া কি হয় কনফিউজনটো নহয় ছেম এটা ইলুমিনেশ্যন থাকিব ন এৰিয়াটোৰ ওপৰত চ' এইটো এটা ইম্পৰ্টেণ্ট হয় আৰু ছুইপছাৰ বুলি এটা ৰেডাৰ এটা টেকনিক আছে এইটো ফাৰ্ষ্ট টাইম ইউজ হৈছে এইটো টেকনিকেলি আমি নাযাওঁ কি হয় বাট দিছ ইজ দ্য ফাৰ্ষ্ট টাইম ডেট ইজ ইউজড আৰু ইয়াৰ মই চেনচিটিভিটিটো কওঁ নাছাৰে মানে যিকোনো বস্তু যাৰ ষ্ট্ৰাকচাৰ আছে তাৰ মুভমেণ্টটো ই কেপচাৰ কৰিব পাৰিব আৰু ই হাফ এখন টেনিছ কৰ্টৰ আধা মানে ধৰক 35 ফিট আৰু 15 ফিট ইমানটো এৰিয়া তাৰ এটা পিক্সেলৰ চাইজ হয় ফটো আমি পিক্সেল কৰোঁ ন সৰু সৰু পিক্সেলছ বনি পিনে এখন ফটো বনে যে ইয়াৰ এটা পিক্সেলৰ চাইজ ইমান হ'ব আৰু সেইটো যদি 1 সেন্টিমিটাৰ মুভমেণ্ট হয় নেক্সট টাইম আহি যিমানটো মুভমেণ্ট দেখে সি ডিটেক্ট কৰিব পাৰিব যে অ'কে এই পিক্সেলৰ পজিশ্যনটো 1 সেন্টিমিটাৰ ইফাল হ'ল চ' সেইটো তাৰ চেনচিটিভিটি হয় হা এইবিলাক মানে ইমান টেকনিকেলত মই নাই যোৱা ওপৰি মই কথাখিনি কৈছোঁ
সো ইয়াৰ এটা ইম্পেক্টটো কি হ'ব নাইচাৰ যে লঞ্চ কৰিছে ইমান পইচা খৰচ কৰি তাৰ ইম্পেক্টটো এইটোৱে হ'ব প্ৰথম কথা আৰ্লি ৱাৰ্ণিং পাম ভলকেনোৰ যদি ক'ৰবাত হয় ভলকেনো হ'লে কি হয় লেণ্ড মাছৰ অলপ মুভমেণ্ট হয় প্ৰথমতে পিকটোৰ ওচৰত সেইটো ডিটেক্ট কৰিব পাৰিব মানে দে কেন আগতে ক'ব পাৰিব যে ইয়াত ভলকেনো ইৰাপ্ট হ'ব পাৰে লেণ্ডশ্লাইডৰ ইছ্যু হৈ আছে আনিনিফালে যাওক বা আমাৰ শ্বিলঙৰ ফালে যাওক মেছিভ লেণ্ডশ্লাইড হ'লে বা ৰিচেণ্টলি উত্তৰাখণ্ডতো হৈ আছে অলপ মুভমেণ্ট হৈ থাকে লেণ্ডশ্লাইডটো আৰু হঠাৎ মানে কলেপছ হৈ যায় সেই মাইনৰ যে মুভমেণ্ট হয় সেইটো ডিটেক্ট কৰিব পাৰিব এণ্ড দে কেন ৱাৰ্ণ কি ইয়াত লেণ্ডশ্লাইড হ'ব পাৰে তাৰপিছত এষ্টিমেশ্যনৰ এটা ইম্পেক্ট হ'ব পাৰে এষ্টিমেশ্যন ধৰক আমাৰ ড্ৰাই ফুৱেল মানে এতিয়া আমেৰিকাৰ ছাইডে বনজুই বুলি কওঁ ন বনজুইৰ কাৰণে তেল কোনটো শুকান গছবিলাক ড্ৰাই ফুৱেল চ' ওপৰৰ পৰা চালে কি হয় কিমান দূৰলৈকে সেই ফুৱেলখিনি আছে তাৰ এটা এষ্টিমেট দিব পাৰিব বা কিমান খৰকৈ এই জুইখিনি আগবাঢ়িব চ' তেনেকুৱা ধৰণৰ এষ্টিমেশ্যন এই বাহিৰত ভেকুলীয়ে শব্দ কৰি আছে দেই চৰি চ' আৰু ইয়াত আৰু এটা ইম্পেক্ট হ'ব আমাৰ যোনটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 17 সেইটো এচিভ হ'ব গ্ল'বেল পাৰ্টনাৰশ্বিপ ন এইটো USA আৰু ইণ্ডিয়াৰ চ' সেইটো এটা এচিভ হ'ব আৰু SDG 13 যোনটো ক্লাইমেট চেঞ্জৰ কাৰণে যোনটো আমি একশ্যন লৈছোঁ কাৰণ ইয়াৰ এইটো কেনেকৈ ৰিলেটেড আমাৰ যিখিনি ডাটা পাম ন ডাটাখিনি ফ্ৰী ডাটা হ'ব নাছা আৰু ইছৰোই যোনখিনি পাব ইয়াৰ পৰা চ' সেইখিনি ডাটা যোনে একচেছ কৰি পিনে তাৰ ওপৰত বেছ কৰি দে কেন ডু ছামথিং টু কম্বাট দিছ ক্লাইমেট চেঞ্জ যদি কিবা গম পায় আৰু ক'ৰবাত কিবা হ'ব লগা আছে আৰু ফিউচাৰ এটা কমাৰ্চিয়েলাইজেশ্যন আছে ইয়াত আৰ্লি এডপ্টাৰ্ছ বুলি বস্তু এটা আছে নাছাত নিচাৰটো এটা নিউ টেকন'লজি হয় গতিকে এটা ফাৰ্ষ্ট ইউজাৰ্ছ এতিয়া 200+ এপ্লাই কৰিলে তেওঁলোকে কিহৰ কাৰণে ইউজ কৰিব নাজানে নহয় তেওঁলোকে ডিছক্ল'জ নাই কৰা বাট দে আৰ লাইক ইণ্টাৰেষ্টেড অন ডেট অফিচিয়েলি সিহঁতি ৰেজিষ্টাৰ কৰিছে নিজকে চ' 200+ মানে এজ পাৰ নাছা ইটছ এ গুড নাম্বাৰ চ' আৰু লাহে লাহে বাঢ়িব চ' এতিয়াতো ফ্ৰী ডাটা পিছত হয়তো এনেকুৱা ধৰণৰ যে ছেটেলাইট লঞ্চ হয় এইটো এটা প্ৰটোটাইপ নহয় এইটো ফাৰ্ষ্ট অফ ইটছ কাইণ্ড চ' নেক্সট টাইম এনেকুৱা লঞ্চ কৰিলে বা এইটোতে হয়তো লাষ্টৰ ফালে ইমেজবিলাক ফ্ৰী নকৰিব চ' তাত কমাৰ্চিয়েল এংগল এটা আছে প্লাছ আদাৰ প্লেনেট ষ্টাডি নিচাৰ হয়তো মাৰ্চত একেধৰণৰ টেকন'লজি ষ্টাডি কৰিবলৈ যাব পাৰে দ্য মুভমেণ্ট অফ লেণ্ড মাছেছৰ ছাৰ্ফেচ চ' এইখিনি আছিলে ক'ব লগা চ' থেংক ইউ ফৰ ৱাচিং আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু এই ভিডিঅ'টো মই মেইনছৰ এক্সপিৰিয়েঞ্চৰ কাৰণে বনালোঁ থুলমূলকৈ বনালোঁ কম সময়ৰ ভিতৰত চ' থেংক ইউ ফৰ ৱাচিং বাই বাই